নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক লৈ যাম এখন ৰেষ্টুৰেণ্টত। এয়া হৈছে আমাৰ নগাঁও বৰঘাট বাইপাছত থকা নতুনকৈ অভাৰব্ৰিজটো বনাইছে আৰু আমি আজি প্ৰথম এইফালে দি অহা যোৱা কৰিছোঁ। আৰু বোলো আপোনালোককো দেখাওঁ আমাৰ নগাঁৱৰ প্ৰথম বৰঘাট বাইপাছত থকা নতুন অভাৰব্ৰিজটো। আৰু এয়া চাওক কি সুন্দৰ পৰিৱেশ। আৰু আমি এনেদৰে ভিডিঅ'বিলাক সদায় দিব নোৱাৰোঁ যদিও মাজে মাজে কেতিয়াবা দিবলৈ আমি চেষ্টা কৰোঁ আৰু আপোনালোকে অকণমান মৰম দিব আমাক। আৰু এয়া আমি তিনিওটা আহি আছোঁ আৰু তাত ভিডিঅ' কৰিব মানে বেছিকৈ পৰা নাই, বাইকৰ হাৱা আহি আছে। আৰু এয়া চাওকচোন কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ। এয়া আমাৰ নগাঁও বৰঘাট বাইপাছ দেই। আৰু আমাৰ ডেষ্টিনেশ্যন আহি গ'লোঁ। আৰু ডেষ্টিনেশ্যন কি সেইটো আপোনালোকে চাওক, আপোনালোকে ভালদৰে জানিব আমাৰ ডেষ্টিনেশ্যন কি। আৰু এয়া আমি ইউটাৰ্ণ লৈ আহি গ'লোঁ। এয়া আমাৰ হৈছে আজিৰ ডেষ্টিনেশ্যনেই আৰু দেই। আপোনালোকে চাওক, এয়া দেখা পাইছেনে? আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ ইয়াতে আহিম বুলি। ওচৰতে থকা এখন ৰেষ্টুৰেণ্ট, মানে ল'ৰাক লৈ আহিম বুলি। খেলিব পাৰিম না? খেলিব পাৰিম নে মই জোনাত? আৰু আমি মানে ইয়ালৈ এটা কাৰণে আহিবলৈ বিচাৰি ফুৰিছিলোঁ। ইয়াত থকা এই গাড়ীখন দেখা পাইছেনে, এম্বেচাডৰখন? আমাৰ ঘৰতো 1969তে শহুৰ দেউতাৰে এখন লৈছিলে আৰু 2011 চনত সেইখন বিক্ৰী কৰিলে যে। ল'ৰাক মানে কৈ থাকে দেউতাকে আমাৰ ঘৰতো এখন এনেকুৱা এম্বেচাডৰ আছিলে নহয় দেহা। এই ল'ৰাই মানে চাবলৈ বিচাৰে কেনেকুৱা এম্বেচাডৰখন। শুনা পালোঁ ইয়াতে এখন ডেমো ৰাখিছে বোলে চাব পৰাকৈ, সেইকাৰণে ল'ৰাক লৈ আহিলোঁ এইখন দেখাবলৈ। আৰু তাৰ কি দেখা পায়, দেউতা আমাৰো এনেকুৱা এখন আছিলে নেকি দেউতা? এইটো মডেল নহয় সঁচাকৈ এওঁলোকৰ বৰ মনত পৰে বোলে গাড়ীখনলৈ। পৰিৱেশ এইখনেই হৈছে আমাৰ ডেষ্টিনি। আৰু ইয়াতে আপোনালোকে বহিব পাৰিব, এয়া ধুনীয়াকৈ মানে ফটোশ্বুট কৰিব পাৰিব। আমি ইয়াতে অকণমান ফূৰ্তি কৰিলোঁ, অকণমান সময়ৰ কাৰণে গ'লোঁ, গৈ এয়া ফূৰ্তি ফাৰ্তা কৰিলোঁ। আৰু কি ধুনীয়া একদম চিনেৰি বনাই থোৱা আছে আৰু আপোনালোকে ইয়াত খেলিব পাৰিব। আমি বহুত টাইম খেলিলোঁ ইয়াতে। আৰু এয়া গাড়ীখন দেখিছেনে, বাৰেপতি এখেতে দেখাই আছে মানে কি আৰু মনত পৰে ন গাড়ীখনলৈ। আৰু এয়া চাওক কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ। মোকো এয়া জোলনাত উঠাই একেবাৰে মানে অৱস্থা নাইকিয়া কৰিছে আৰু ল'ৰাই। সেয়া সময় দিব লাগে ফেমিলিক, অকণমান ল'ৰা ছোৱালী ওলাই যাবলৈ মন কৰে। আৰু এয়া চাওক গাড়ীখন কি মৰমত সি লৈছে। আৰু এয়া আমাৰ খাদ্য আহি গ'ল আৰু অকণমান সময় ফূৰ্তি ফাৰ্তা কৰি মেলি আমি এয়া খাবলৈ ল'লোঁ। আইচক্ৰীম খাই আছিলোঁ, আইচক্ৰীম খাই আকৌ এয়া খাবলৈ ল'লোঁ। চব ওপৰা ওপৰি হৈছে যদিও আপোনালোকক দেখুৱাবলৈ কিন্তু এৰা নাইকিয়া। আপোনালোকে চাওক এয়া। আমি আজি ইয়ালৈ আহি বৰ ভাল লাগিলে। এম্বেচাডৰখন চালোঁ, খেলিলোঁ, ইয়াত খালোঁ। খাদ্যখন বহুত ভাল আছিলে। আইচক্ৰীমৰ লগতে খাই আছিলোঁ। কি মজা খেলিবলৈ পাইছোঁ, কি কয় মানে একে ধুনীয়া মানে। আপোনাসকলে ভিডিঅ'টো চালে কমেণ্ট এটা কৰি দিব, তেতিয়াহে গম পাম চাইছে বুলি। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোৱে যদি ভাল পায় আমাৰ এই ভিডিঅ'টো চাব আৰু সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নেক্সট আহি আছে আমাৰ এডিআৰই ভিডিঅ', আপোনালোকে চাবলৈ সাজু হওক আমাৰ কি অৱস্থা হৈছিলে। আৰু সকলোৱে কিন্তু চাব দেই, আপোনালোকে কমেণ্ট এটা কৰিও জনাব। আৰু যিসকলে নতুনকৈ চাব সেইসকলে ছাবস্ক্ৰাইব কৰি যাব দেই। বাই বাই। আৰু এয়া আমাৰ খাদ্য, বাটাৰ চিকেন আৰু বাটাৰ নান। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে সঁহাৰি কৰিব আৰু দেই গাইজ। বাই বাই। আৰু আপোনালোকে আমাৰ নগাঁৱৰ নিচেই কাষতে থকা বৰঘাট বাইপাছৰ ওচৰতে থকা ডেষ্টিনিত আহিব আৰু ধুনীয়া খাদ্য খাবলৈ পাব। আমিও ধুনীয়াকৈ খালোঁ। আৰু এয়া চাওকচোন, অকণমান দেখাই দিলোঁ ভিতৰটো। আৰু ভিতৰটো চায়ো ভাল লাগে, বাহিৰটোত থাকিও ভাল লাগে। বহুত ধুনীয়া ধুনীয়া ডিজাইন কৰিছে আৰু এয়া মহান ব্যক্তিসকলৰ ফটো ৰাখিছে। আৰু এইফালে আপোনালোকে ধুনীয়াকৈ বহিব পাৰিব। আপোনালোকে চাব হা ভিডিঅ'টো। বাই বাই।